Good morning, guys. Hey, guys. So, আজি হল দেৱালী এইখিনি কৰিব লাগিব তো ঘৰটো চৰ চাফা টাফা কৰিলোঁ এইবিলাক ঘৰ চৰ আৰু কি আৰু নিজৰ ঘৰ হ'লেহে এইবিলাকতো চৰকাৰৰহে আমাৰ আৰু চৰকাৰৰতো সেইকাৰণে ঠিক ঠাক কৰিছোঁ হ'লেও বাহিৰখিনি চাফা কৰি আছে মই দেখাই আছোঁ সবে এইখিনি সবে মানে আমি ইয়াতে আমাৰ যিমান কলনীৰ ঘৰ আছে সবে নিজৰ দুৱাৰ মুখ চাফা কৰি আছে সব ইমান ধুনীয়াকৈ চিকুণা ধুনীয়াকৈ জাবৰ জোঁথৰ চাফা টাফা কৰিছে কলগছ ৰুইছে লাইট লগাইছে তো ভাল লাগিছে ব'লক আপোনালোকক দেখাওঁ আজি আমাৰ ইয়াতে কেনেকৈ দেৱালী উদযাপন কৰোঁ ব'লক খুৰাই পুৰা লাইট চাইট লগাই দিলে ন আৰু আছেনে লগাব আৰু আছেনে আৰু আছে মানে নাই ৰ এটা লগালো আৰু এতিয়া গধূলি দেখা যাব আৰু যে দোকানবিলাক ওলাই বেছিকৈ ওলাই এটা দোকানত যিমান আছে তাতকৈ বেছিকৈ লগাম বুজিছেনে দোকানে বাচ্চা লয় আহি গ'লে ভিডিঅ'টো দিয়ে যিমানে কাম কৰা হাত নাপায় যিমান পাৰে সিমান কাম কৰিব লাগে আজি ৰন্ধনৰ গাতে কিমান ভাল লাগিব চাবিচোন ৰন্ধনৰ কাম কৰা পাতা পাতা হ'ব আজি খুৰাই তেতিয়াহ'লে দিনত জ্বলিব আৰু চকু দুটা উলিয়াই দিলে দিনত জ্বলিব ভালকে কোৱাচোন বাবু হেপী দিৱালী একেলগে মই ক'ম একদম ধুনীয়াকৈ টকা দিছে ইয়াতে বাবু চাকি দিব ন ইয়াতে বাবিলাক কি আয়োজন আজি আৰু কলগছ পুতিবানে আনিবা পুতাই নাই লাইট লগালা কিমান দাল আৰু আজিকালি বাহত যিমান বাহ নাপায় লহাকে কাটি আছে কাটা নাযায় বাহ কাটা নাযায় কাটি নালে বয়া তাতে হেৰি কি কয় বম ফুটাবানে আনিবানে আমাৰতো নাই বাবু বম ফুটাবা কিয় আগতে ফুটা নাছিলো এতিয়া নুফুটা আমি এনজয় কৰিম তো ফ্ৰেণ্ডছ তো মই কি হ'ল গা পা ধুই কেনে একদম পূৰা ৰেডি হৈ কেনে মই অলপ বজাৰ কৰিব আছিল বজাৰ কৰিব গৈছিলোঁ তাৰপৰা বজাৰৰ পৰা মই আনিছোঁ ৰংগলী তাৰপিছত ধূপ ধূনা এটা ডাঙৰ চাকি আনিছোঁ শলিতা আনিছোঁ সেইখিনি আনিছোঁ আৰু চাকি ধূপ ধূনা সেইখিনিতো চাকিখিনিতো অনা গৈছে বাৰু আমাৰ কলগছ ফুটা হৈ গ'ল কলগছলৈ আৰু মোক এতিয়া মোক মানে তলৰখিনি অকণমান মুচি দিব লাগিব পানী চানী দি মুচি দি কেনে সেই আৰু মুচি দিম আৰু এতিয়া তাৰপিছত এইখিনিতে ভাবিছোঁ ৰংগলীটো ইয়াতে বনাম তো এতিয়া আমি মিলি কেনে ৰংগলী বনাম তো মানে মুনু লগত থাকে আৰু মুনু থাকে মুনু নহ'লে কেনেকৈ আঁকিম তো মুনু ইয়াত আঁকি লওঁ তাৰপিছত মুনুহঁতৰ ঘৰত মই অকণমান মুনুকো লাগি দিম এনেকুৱা তো বনাই কেনে মই আপোনালোকক দেখাই দিম কেনেকুৱা তো কালাৰটো হ'ল এইটো মই যে দেখাইছিলোঁ ইয়াত টোটেল 9টা কালাৰ আছে আৰু বহুত বেছি দাম 150 টকা বহুত বেছি হয় আমাৰ কাৰণে ন কিয়নো আৰু আপুনি নিজে চাওক কিমান থাকে পেকেটটো চাওক মোৰ এই 4টা আঙুলি ইমান মানে হ'ব অকণমান থাকে তো এইটো এটা বহুত ধুনীয়া লাগিছিল এইটো হ'ল চাকিয়ে ডিজাইনিং চাকি এইটোৰ দাম 40 টকা এইবিলাকত অলপ দাম দিব পাৰি কাৰণ হাতেদি বনাই সিহঁতে বহুত কষ্ট কৰি বনায় হয় নে নহয় মাটিৰ চাকি আজিকালি সেয়া মানে সেইটো নোহোৱাই হৈ গ'ল লাইটৰ যেতিয়াৰ পৰা হেৰি হ'ল চাকি মানে নুজ্বলা আৰু যিহে দাম তেলৰ চাকি জ্বলাবৰ কাৰণে গ'লে আৰু
সেইটোৱে তথাপিও নিয়ম যিহেতু দীপাৱলীৰ তো আমি ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকক মই দেখাই থাকিম কেনেকৈ আমি ৰংগলী বনাওঁ ঠিক আছে এয়া আমাৰ ৰংগলী কুইনে ৰংগলী আঁকি আছে কমেণ্টত জনাব আপোনালোকে কেনেকুৱা হৈছে ৰংগলীটো হয়নে ফ্ৰেণ্ডছ তো পুৰা কমপ্লিট হৈ গ'ল আৰু অকণমান মানে কি আৰু যোনটো ফিনিচিং কয় ফিনিচিংটো দি আছোঁ তো সেইবিলাক গোটেই সা সঁজুলি পুৰা তো এইখিনি গোটেইখিনি কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম আৰু কমেণ্ট কৰি জৰুৰ আপোনালোকে ক'ব কেনেকুৱা লাগিল মানে মই যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব তো ফাইনেলি পুৰা মই কি ধুনীয়াকৈ আঁকিলোঁ পুৰা চাওক পুৰা আঁকিলোঁ তাৰপিছত এতিয়া চাই আছে ফটো উঠিছে বাবা চবে আছে বা পুৰা লগাই আছে তো এতিয়া আৰু মনো এতিয়া আঁকিব তো আমি কি আঁকিম এতিয়া মনো দেখাব তো ফাৰ্ষ্টতে চকেদি আঁকি লৈছে যিহেতু একদম মজা লগা হৈছে দূৰৰ পৰা ফাইনেলি এতিয়া চব দেখিছে আপোনালোকে পুৰা গধূলি হৈ গ'ল সেইকাৰণে তাইও কমপ্লিট হৈ গ'ল এতিয়া মই যাওঁ ভৰি গাটো ধুই দিছোঁৱে মাথা গা পুৰা তো গা নুধো ইমান ৰাতি কাৰণ মোৰ অলপ চৰ্দি হয় ভাৱ হৈ আছে ন তোমাৰো বাবুৰে হৈ আছে যাম তো মোৰো হৈ আছে তো সেইকাৰণে হাত ভৰি ধুলোঁ ধুই পেলাই মই চাকি তাকি জ্বলাই লওঁ কাৰণ কলগছ আমাৰো প্ৰতিছে আমি মন্দিৰতো যাম হয়নে না বাবু এনেকৈ হেৰি যাব এনেকৈ আমিও যাম তো তাত দেখাম আমাৰ তো তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব তো মই চাকি তাকি দিলোঁ এই যিকেইটাত চাকি দিয়া নাই সেইকেইটা মানে মোৰ অকৰ্মান্য দেউতা আৰু কি ক'ম আৰু মানে দেউতাই মানে সেইকেইডাল টেৰাকৈ লগাই দিছে যিহেতু টেৰাকৈ লগাই দিছে তেলখিনি গোটেইখিনি পৰি যায় তো মই বাকী যিকেইডালত মই চাকি দিয়া নাই সেইকেইডাল টেৰাকৈ দিছে তো মই সেইকাৰণে তাতে চাকি দিয়া নাই অলপ দিছে ভালকৈ দিব লাগে কিন্তু ক'লে আৰু সেইটোতো খং কৰিব সেইকাৰণে মই কোৱাই নাই তো এইখিনিতে মই দুটা চাকি দিছোঁ ৰংগলীটোত চাকিটো আনিছিলোঁ মই মাজত দিম বুলি ভাবিছিলোঁ ৰংগলীটো বাট কি হ'ল একচুৱেলি বহুত বেছি ডাঙৰ হৈ গ'ল হেৰিটো মই অকণমান সৰু আনিব লাগিছিল কিন্তু সেই সৰুটো নানিলোঁ ডাঙৰটো আনিলোঁ তথাপিও মই এনেকৈ দিছোঁ আপোনাৰ দিছে ছাইডত দিছোঁ ফ্ৰেণ্ডছ তো মই একচুৱেলি পুৰা মানে কি এনে অলপমান ৰেডি হৈছোঁ ফটো চটো ৰিলচ চিলচ বনাবৰ কাৰণে আণ্টিক কি ধুনীয়া লগা হৈছে কাৰ কাৰ ধুনীয়া লাগিছে কমেণ্ট কৰি জনাব নপাহৰিব আৰু বাবু সেইয়া
বা কোনে সজাইছে এ হ'ব কোনে সজাইছে নাজানো আজি পাপা আৰু মই ধৰি মানে ইমান সজাইছো হৈছে তো ফাইনেলি আমি পাই গ'লো মন্দিৰ কালী মন্দিৰ হয়তো ইয়াতে একচুৱেলি এতিয়াতো হোৱা নাই আৰম্ভ ৰাতিহে হয় পূজাটো আমি সোমাই যাওঁ Mana hiate? Mana hiate? Ahok dia. Mana baru? Beya putar sebelum. আমি পূজা জা কৰিলোঁ পূজা জা কৰি এতিয়া আৰু এটা মন্দিৰ এটা আছে য'ত আমাৰ স্কুলৰ মোৰ কলেজৰ একেবাৰে ওচৰত সেইটো তাত আমি এতিয়া পূজা কৰিম তাত মানে হেৰি ফাইনেলি আমি মন্দিৰ পাই গ'লোঁ চাওক কি ধুনীয়া কৰিছে একচুৱেলি কৰোণা ক'ভিডৰ কাৰণে মানে কি হ'ল ইমান ডাঙৰকৈ নাপাতে কিন্তু বহুত ডাঙৰকৈ পতা হয় এনে সৰুকে অলপ পতা হৈছে তো এইটো হ'ল মন্দিৰ এতিয়া এইটো বৰণ দিয়া বুলি কয় যেনেকৈ কইনা দৰাক বৰণ দিয়ে ন সেনেকৈ ইয়াতেও মা কালী মাক মানে কি বৰণ দিছে তো ফাইনেলি মই এতিয়া ঘৰত আহিলোঁ আৰু কি হ'ল তাত আমি পূজা চূজা কৰি কেনে আহি গ'লোঁ এতিয়া ৰাতি হৈ গ'ল 9:30মান বাজিলে এতিয়া ভাত পানী খাই মেলি শুম আৰু মই বহুত দেৰি হৈ গ'ল মই দিনতে খাইছিলোঁ যে আৰু একো খোৱা নাই তো এটা মই বুন্দিয়া মিঠাই এটা খাই লওঁ মোৰ বহুত ফেভৰেট হয় এইটো বহুত ভাল পাওঁ এইটো মিঠাই খাই লওঁ পূজা বুলি ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম আকৌ তেতিয়াহ'লে বাই বাই গুড নাইট Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.